নমস্কাৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল। আজি মই তোমালোকক শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা কবিতাটি বুজাবলৈ প্ৰয়াস কৰিম। তোমালোকে নিজৰ পাঠ্যপুথিখন উলিয়াই লোৱা আৰু প্ৰত্যেকটো লাইন চাই যোৱা। মই সহজ সৰল কথাত বুজাবলৈ চেষ্টা কৰিম। ইয়াত কৈছে, দিনেক যশোদা নন্দ যায়া। এদিনাখন নন্দৰ ঘৈণীয়েক যশোদাই আপুনি মঠন্ত দধি গয়া নিজে গৈ দধি মঠিবলৈ ধৰিছিলে। কৃষ্ণৰ শৈশৱ লীলাক স্মৰি, কৃষ্ণৰ সেই শৈশৱৰ কথাবোৰ স্মৰণ কৰি তেওঁ দধিমঠি আছিল। কৃষ্ণ গীত গাৱন্ত সুন্দৰী, কৃষ্ণ আছিল তেওঁৰ পুত্ৰ। গতিকে সেই সৰুকালৰ এই ঘটনাবিলাক মনত পেলাই কৃষ্ণক লৈ তেওঁ গীত ৰচনা কৰি তেওঁ গীত গাই দধিমঠি আছিল। মানে এদিনাখন শ্ৰীকৃষ্ণই কৃষ্ণৰ কথাবোৰ স্মৰণ কৰি গীত গাই পাটৰ কাপোৰ পৰিধান কৰি দধিমঠি আছিল। ক্ষমাবস্ত্ৰ পিন্ধি দিৱক আছে, মানে পাটৰ কাপোৰ পৰিধান কৰি আছিল। কটিত মেখেলা বান্ধি আছে, পাটৰ কাপোৰ মেখেলা শাৰী বা চাদৰ এইবিলাকতো পৰিধান কৰি মানে ধুনীয়া মানে শৃংগাৰ কৰিতো দধিমঠি আছিল। পুত্ৰ স্নেহে স্ৰৱে দুয়স্তন আজৰন্তে লৰে ঘনেখন। যেতিয়া যশোদাই দধিমঠি থাকোঁতে মানে দৈবিলাক বা তোমাৰ মাখনবিলাক আজৰি থাকোঁতে, মানে ইফালৰ পৰা আনফালে থৈ থাকোঁতে তেওঁৰ স্তন লৰি আছিলে। ৰুণজোন কেউৰ কংকণ শ্ৰম জলে উজ্জ্বল বদন। আৰু তেওঁ এনেকৈ কাম কৰি থাকোঁতে তেওঁৰ সৰ্বশৰীৰ মানে লৰি আছিলে। তেওঁৰ হাতত পৰিধান কৰা অলংকাৰ অৰ্থাৎ কেউৰ লৰি আছিলে। শ্ৰম জলে উজ্জ্বল বদন, আৰু কপালত সূৰ্যৰ পোহৰ পৰাৰ ফলত তেওঁৰ মানে কপালখন ঘামি গৈছিলে, আৰু তেওঁৰ ঘামত মুখখন মানে উজ্জ্বল হৈ উঠিছিলে, মানে এটা মানে ধুনীয়া এটা চাইনিং আহিছিলে। কৰ্ণত কুণ্ডল দলেয়াতি খচি পৰে খোপাৰ মালতী। ইমানে কষ্ট কৰি আছে তেওঁ। তো এনেকৈ তেওঁ মানে দধিমঠি থাকোঁতে তেওঁৰ এই কাণত পিন্ধি থকা কুণ্ডল, মানে আমি সোণ বুলি কওঁ, এইটো লৰি আছিলে। খোপাত পৰিধান কৰা এই মালতী ফুল সৰি পৰিছিলে। অৰ্থাৎ তেওঁ যে এগৰাকী তেওঁ যে ৰজা ৰাণী হয়, এইটো কথা পাহৰি গৈছিলে। সামান্য তিৰোতা হৈ তেওঁ অকণমান বেছিকৈ মাখন পোৱাৰ আশাত তেওঁ সেই কামত মানে সোমাই গৈছিলে। মানে ইমানে মানে কষ্ট কৰি আছিলে। সেইকাৰণে তেওঁ যে খোপাত যে মালতী ফুল পিন্ধি আছিলে, সেইটো কথা পাহৰি গৈছিলে। তেওঁৰ দেহৰ জোকাৰণিত তেওঁৰ ফুলটো মাটিত সৰি পৰিছিলে। এহিমতে মঠন্তে প্ৰয়াসী, আৰু তেওঁ এনেকৈয়ে দধিমঠিবলৈ প্ৰয়াস কৰি থাকিলে। মাওক ধৰিলা কৃষ্ণে আছি মথনিত ধৰিয়া নিষেধি। আৰু যেতিয়া যশোদাই নিজৰ কামত ব্যস্ত হৈ আছিলে, আনফালে কৃষ্ণই মানে খেলা খেলি আছিলে, আৰু খেলা খেলি থকাৰ সময়ত তেওঁৰ ভাগৰ লাগিছিলে। সেয়ে তেওঁ মাকৰ গাখীৰ খাবলৈ আগবাঢ়ি আহিছিলে। আৰু কৃষ্ণ আৰু যশোদাই যিডাল মানে দধিমঠিবলৈ যিডাল দণ্ড লৈ আছিলে, যিটো সঁজুলি লৈ আছিলে, এই সঁজুলিত এনেকৈ থাপ মাৰি ধৰিছিলে কৃষ্ণই, আৰু কৈছিলে মোক গাখীৰ খাবলৈ দিয়া। মানে অৰ্থাৎ কৃষ্ণই মানে যশোদাক দধিমঠিবলৈ বাধা দিছিলে। মঠিবাক নেদিয়ে আৰু দধি, মানে শ্ৰীকৃষ্ণই যশোদাক আৰু দধিমঠিবলৈ নিদিয়ে, মানে মাকৰ তেওঁ গাখীৰ খাবয়ে সেইটো। হাঁচি কলে লৈলা নন্দ যায়া দিলা স্তন পুত্ৰ মুখ ছায়া। মানে কাষত কৃষ্ণক দেখা পাইছে, তো পুত্ৰ স্নেহতে যশোদাই দধিমঠা কাম স্থগিত ৰাখিছে, আৰু কৃষ্ণক ধুনীয়াকৈ কলাত তুলি লৈছে।
মানে হাঁহি হাঁহি কৃষ্ণক কোলাত তুলি লৈছে আৰু নিজৰ স্তন পিবলৈ দিছে, অৰ্থাৎ গাখীৰ খাবলৈ দিছে। এইখিনি তোমালোকে বুজি পালে নিশ্চয় যে ইয়াত শংকৰদেৱে কৃষ্ণ আৰু যশোদাৰ এখন মানে তদানীন্তন এখন সমাজ জীৱনৰ ছবি ইয়াত ফুটাই তুলিছে। ইয়াত যেন শ্ৰীকৃষ্ণ যেন কোনো মানে জগতৰ স্বামী নহয়, আৰু যশোদাও যেন সিমান ৰজাৰ ৰাণীৰ সদৃশ ইমান মানে আৰু হাই লেভেলৰ নহয়, তেওঁ সহজ সৰল তিৰোতাহে। ইয়াত কৈছে এদিনাখন যশোদাই পাটৰ কাপোৰ পৰিধান কৰি কৃষ্ণৰ কথা স্মৰণ কৰি কৰি দধিমথি আছিল। তেতিয়া তেওঁ দধিমথি থকাৰ সময়ত সূৰ্যৰ ৰশ্মি পৰি তেওঁৰ কপালখন জিলিকি উঠিছিল। তেওঁ কাণত পৰিধান কৰা অলংকাৰ বা বতাহত লৰি আছিলে, তাৰ এটা ধুনীয়া শব্দ ওলাইছিলে, শব্দ হৈছিলে। তেওঁ হাতত পৰিধান কৰা অলংকাৰো লৰি আছিলে। তেওঁ কাম কৰি থাকোঁতে এঠাইৰ পৰা আন ঠাইত থলে বস্তুবিলাক থওঁতে তেওঁৰ স্তন লৰি আছিলে। সেইটোৱে কৈছে। এই সময়তে কৃষ্ণই আহি আকৌ মাকক মানে দিগদাৰ দিছিলে, কৈছিলে মা মোৰ তৃষ্ণা লাগিছে, মোক তোমাৰ গাখীৰ খাবলৈ দিয়া। তো এনেকৈ কৃষ্ণৰ মুখখন দেখা পাই আৰু যশোদাই কৃষ্ণক হাঁহি হাঁহি কোলাত তুলি লৈছিলে আৰু গাখীৰ খাবলৈ দিছিলে। দেখন্তে উঠলি দুগ্ধ পৰে, পুত্ৰ এৰি গৈলন্ত লবৰে, স্তন পিবে নাপায় কৃষ্ণৰ, কাম্পে কপে অৰুণ অধৰ। চাবা দেই, যশোদাই কৃষ্ণক ধুনীয়াকৈ গাখীৰ খুৱাই আছে। আনফালে আৰু আন এগৰাকী তিৰোতাই যশোদাক কৈছে যে আই যশোদা, আপুনি পাকঘৰত উতলিবলৈ দিয়া গাখীৰ পৰিবলৈ উপক্ৰম হৈছে, আপুনি কৃপা কৰি গাখীৰখিনি চাবলৈ আহক। তেতিয়া যশোদাই পুত্ৰই যে তেওঁৰ স্তন পি আছে তাত গুৰুত্ব নিদি তেওঁ সামান্য গাখীৰখিনিক গুৰুত্ব দি কৃষ্ণক মাটিত থৈ গাখীৰ আনিবলৈ গাখীৰ সংগ্ৰহ কৰিবলৈ গৈছে। অৰ্থাৎ গাখীৰ যে পৰিব নোৱাৰে সেইটো কাম কৰিবলৈ গৈছে, অৰ্থাৎ গাখীৰখিনি নোহাবলৈ গৈছে। এতিয়া কি হ'ল, কৃষ্ণই আৰু ভাবিছে যে মায়ে মোক গাখীৰ খাবলৈ নিদিলে, অৰ্থাৎ মোতকৈ যেন সামান্য গাখীৰৰহে মূল্য। গতিকে কৃষ্ণৰ খং উঠিছে, অৰ্থাৎ যশোদাই যে কৃষ্ণক আধাতে গাখীৰ খোৱাৰ পৰা বিৰত ৰাখিলে, ইয়াৰ কাৰণে কৃষ্ণৰ খং উঠিছে। সেয়ে কৃষ্ণৰ খঙতে চকুবোৰ লাল হৈ গৈছে, চকু দুটা লাল হৈ গৈছে আৰু অগ্নিশৰ্মা হৈ পৰিছে, আৰু তেওঁৰ উঠ যেন কঁপিবলৈ ধৰিছে। অৰ্থাৎ কিছুমান মানুহৰ খং উঠিলে আমি গম পাওঁ নহয়, তেওঁৰ খং উঠিলে উঠ কঁপি থাকে আৰু চকু লাল হৈ এনেকুৱা। গতিকে কৃষ্ণয়ো যশোদাৰ গাখীৰ খাবলৈ নোপোৱাৰ কাৰণে খং কৰিছে আৰু মাকক এহেকা দিবৰ কাৰণে ভাবিছে। আৰু দখন কামুৰি আতি চান্দ, শিলাই ভাঙিলা দধি ফান্দ। আৰু যশোদাই যে কৃষ্ণ গাখীৰ খাবলৈ নিদিলে তাৰ কাৰণে শ্ৰীকৃষ্ণই দাঁত কামুৰি খং কৰিছে আৰু হাতত শিলগুটি লৈছে। শিলগুটি লৈ এই য'ত যশোদাই গাখীৰবিলাক থৈ দিছিলে ওপৰত, তাত শিলগুটি মাৰি ভাঙি পেলাইছে। মহাকপে কথা পখিলন্ত, হিংসিৰে লবণু ভুঞ্জন্ত। আৰু যশোদাই য'ত লবণু অৰ্থাৎ মাখন থৈ দিছিলে, সেই লবণু থোৱা কথাত শ্ৰীকৃষ্ণই খঙেৰে সোমাইছে আৰু সেই মাখন থোৱা পাত্ৰবিলাক ভাঙিছে আৰু মাখনবিলাক মাটিত পেলাই দিছে আৰু নিজেও খাইছে। আছিলা যশোদা নমাই ক্ষীৰ, দেখে হান্দি ভাঙিলা দধিৰ। যশোদাই যেতিয়া এই উতলি পৰা গাখীৰ নমাবলৈ গৈছিলে, তেতিয়া তেওঁ গাখীৰ নমাই থৈ আহিলে আৰু কৃষ্ণক দেখা নাপালে। সেইকাৰণে কি কৰিলে, তেওঁ য'ত দধি আছে বা মাখন আছে সেই থকা
ৰুমটোলৈ গ'ল, মানে কোঠাটোলৈ গ'ল আৰু দেখিলে যে কৃষ্ণই দৰি থকা বা মাখন থকা পাত্ৰবিলাক ভাঙি মাখনবিলাক মাটিত সিঁচৰতি কৰি থৈছে আৰু নিজেও খাইছে। জানিলা পুত্ৰৰ কৰ্মগোপী, মানে কৃষ্ণই কাম যে কৰিছে, এইটো কামতে যে কৃষ্ণই যে কৰিছে সেইটো কথা যশোদাই গম পাইছে। হাচিয়া দেখিলা পক্ষী খুপি উৰলৰ ওপৰে বচি হৰি, আৰু শ্ৰীকৃষ্ণই উৰলৰ ওপৰত উঠি মাখন আনিছিলতো এনেকৈ, গতিকে উৰলৰ ওপৰতে, অৰ্থাৎ মানে এটা মানে কি মূৰা নিচিনা বস্তু, তাত মানে বহি ধুনীয়াকৈ হাঁহি মাখন খাই আছে। আৰু এনেকুৱা দৃশ্যটো আনফালৰ পৰা যশোদাই দেখা পাইছে। গতিকে যশোদাৰ খং উঠি কৈছে, সিকিয়াৰ পৰা নমাই আনি বানৰকৰ দেন্ত দলি সানি। শ্ৰীকৃষ্ণই মানে য'ত মানে মাখনৰ যিটো পাত্ৰত হয় এনেকুৱা এখন মনা নিচিনা বস্তু আছে, তাক সিকিয়া বুলি কয়। আৰু সেই সিকিয়াৰ পৰা কৃষ্ণই মানে গাখীৰখিনি মানে মাখনখিনি আনি নিজেও খাইছে, আকৌ খিৰিকীৰে বান্দৰক এনেকৈ দলিয়াই দি আছে। আৰু এনেকুৱা এটা পৰিস্থিতি চাই যশোদাৰ খং উঠিছে, কিয়নো জানাই, কাৰণ তেওঁ সামান্য মানে মাখনৰ পোৱাৰ আশাত তেওঁ নিজেই দধিমঠিবলৈ ধৰিছিলে। আৰু এনেকুৱা কষ্ট কৰি পোৱা তেওঁ মাখনখিনি যেতিয়া পুতেক কৃষ্ণই পেলাই দিছিলে বা বান্দৰক খুৱাইছিলে, তেতিয়া যশোদাৰ বহুত খং উঠিছিলে। সেইকাৰণে কৃষ্ণক মাৰিবৰ কাৰণে তেওঁ উপক্ৰম হৈছে। শংকিত নয়নে নাখি সাৰি দেখিয়া যশোদা লৈলা বাৰী। ইমান খং উঠিছে যশোদাৰ, গতিকে কৃষ্ণক আৰু চাই থাকিব নোৱাৰিলে, হাতত এডাল এছাৰি লৈছে, অৰ্থাৎ আমি যে তোমালোকক মাৰিবৰ কাৰণে বেট লওঁ যে, এনেকুৱা এটা এছাৰি লৈছে আৰু কৃষ্ণক মাৰিবলৈ খেদিছে। মাৰিবে আচন্ত জানি দৰে, অৰ্থাৎ কৃষ্ণই আৰু যশোদাৰ হাতত সেই এছাৰিটা দেখা পাই তেওঁ মাকৰ ভয়ত দৌৰিছে, মানে যশোদাক আৰু ধৰা নিদিয়ে। পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাওক নিদন্ত। কৃষ্ণই আগে দৌৰি আছে আৰু পাছে পাছে যশোদা দৌৰি আছে। এতিয়া শ্ৰীকৃষ্ণই ভাবিছে, মই মাক কেতিয়াও লগ নিদিওঁ, মানে মই ধৰা নিদিওঁ, কিন্তু মই যদি মাক ধৰা দিওঁ মায়ে মোক পিঠি ফালিব, গতিকে মই মাক ধৰা নিদিওঁ। আৰু যশোদা ভাবিছে যে তুমি মোৰ হাতৰ পৰা আজি বাচি যাব নোৱাৰা, মই তোমাক ধৰিমে আৰু মাৰিমে, কিয়নো মই ইমান কষ্ট কৰি মাখনবোৰ উলিয়াইছিলোঁ, তুমি তাক নষ্ট কৰিলা আৰু বান্দৰকো খোৱালা, গতিকে মই তোমাক আজি এৰি নিদিওঁ। এনেকৈ কৈ তেওঁ দৌৰিবলৈ ধৰিলে, মানে আগে কৃষ্ণ, পাছে পাছে যশোদা, এনেকৈ গৈ আছে। জাক জগি নাপায় ধ্যানত হেনা হৰি পলান্ত ভয়ত। ইয়াত শংকৰদেৱে কৈছে যে যিজন শ্ৰীকৃষ্ণক, যিজন পুৰুষক ডাঙৰ পণ্ডিতসকলেও, ঋষিমুনিসকলেও ধ্যান কৰি দৰ্শন নাপায়, অৰ্থাৎ যিজন ভগৱানক হাজাৰ তপস্যা কৰিও যিজনে দৰ্শন লাভ কৰিব নোৱাৰে, সেইজন শ্ৰীকৃষ্ণই যশোদাৰ ঘৰত আহি যশোদাৰ ভয়ত পলাবলৈ ধৰিছে। মানে এটা কি আশ্চৰ্যকৰ কথা, এইটো মানে লেখকে কৈছে। অৰ্থাৎ ইয়াত যশোদা যে কৃষ্ণৰ ভক্ত আছিলে আৰু যশোদাই কৃষ্ণক পাবৰ কাৰণে বহুত তপস্যা কৰিছিলে। অৰ্থাৎ কৃষ্ণ মানে ভগৱানক যশোদাই নিজৰ পুত্ৰ হিচাপে পাবৰ কাৰণে তেওঁ মানে কিছিলে তপস্যা কৰিছিলে, বা নাৰায়ণক তেওঁ মানে নাৰায়ণৰ পৰা তেওঁ এইটো মানে বৰ মাগিছিলে। কিয়নো যশোদাৰ এটা সময়ত সন্তান নাছিলে, যশোদাৰ সন্তান নোহোৱাৰ কাৰণে যশোদাক মানে গাঁওবাসীয়ে মানে কাঠবাজি বুলি বা বাজি বুলি হাঁহিছিলে। সেইকাৰণে যশোদাই বহুত দুখ পাইছিলে। কিন্তু যশোদা আছিলে শ্ৰীকৃষ্ণ বা নাৰায়ণৰ পৰম ভক্ত আছিলে।
যশোদাই নাৰায়ণক কৈছিলে, প্ৰভু মোৰ পুত্ৰ সন্তান নাই কাৰণে বা মোৰ সন্তান নাই কাৰণে মোক জগতবাসীয়ে বাজি বুলি হাঁহে, অৰ্থাৎ মোক মানে মই কোনো সন্তান জন্ম দিব নোৱাৰা বুলি মোক ভাবে, গতিকে কৃপা কৰক, মোক সন্তান দিয়ক। এই শ্ৰীকৃষ্ণই মানে এই নাৰায়ণে মানে শ্ৰীকৃষ্ণৰ ৰূপত আহি এই যশোদাৰ পুত্ৰৰূপে আহিছিল। কিয়নো আমি যেনেকৈ ভগৱানক শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, তেনেকৈ মানে ভগৱানেও মানে ভক্তক ভাল পায়। সেইকাৰণে এই যশোদাৰ এই বাজি, এই বদনামটো নাইকিয়া কৰিবৰ কাৰণে যশোদাৰ ঘৰত শ্ৰীকৃষ্ণই আহিছিল। সেইটো ইয়াত কৈছে যে সেই ভগৱানক ডাঙৰ ডাঙৰ ঋষিমুনিসকলেও ধ্যান কৰি এবাৰ হ'লেও চাব নোৱাৰে। কিন্তু সেই কৃষ্ণ বা সেই নাৰায়ণে কিন্তু সামান্য যশোদাৰ ভয়ত আজি মানে পলাইব ধৰিছে, অৰ্থাৎ সেই সামান্য যশোদাৰ কোবৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁ আগে আগে দৌৰিছে। অৰ্থাৎ এইটো যেন শ্ৰীকৃষ্ণই তাত লীলাহে কৰিছে, কিয়নো সামান্য তিৰোতা এগৰাকীৰ ভয়ত কৃষ্ণই পলাব লগা কোনো কথা নাই। ইয়াত এইটো বুজাইছে যে ভগৱান হৈছে ভক্তিৰ অধীন, অৰ্থাৎ যিসকলে ভক্তি কৰে তেওঁলোকে ভগৱানক পায়। ইয়াত যশোদাই ভগৱানক বহুত ভক্তি কৰিছিলে, সেইকাৰণে শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিলে। সেইকাৰণে আজি স্বয়ং ভগৱান হৈও শ্ৰীকৃষ্ণই মাকক অকণমান সুখ দিবৰ কাৰণে, পুত্ৰৰ সুখ পোৱাৰ কাৰণে, পুত্ৰ সুখ দিবৰ কাৰণে আজি শ্ৰীকৃষ্ণই যেন কি কৰিছে, নাটক কৰিছে। অৰ্থাৎ তেওঁ যেন সামান্য এগৰাকী নাৰীৰ পুত্ৰ আৰু তেওঁৰ যেন যশোদা হৈছে মাক। এইটো যাক যোগী নাপায় ধ্যানত হেনহৰি পলায়ন্ত ভয়ত, পুত্ৰক খেদন্ত মহাহতী শ্ৰোণীভৰে আক্ৰমিলা গতি। এটা কথা হ'ল, শংকৰদেৱে কৈছে যে যিজন ভগৱানক হাজাৰ হাজাৰ বছৰ তপস্যা কৰিও লাভ কৰিব নোৱাৰে, মানে যিজন ভগৱানক হাজাৰ হাজাৰ তপস্যা কৰিও সেই ঋষিমুনিসকলে লাভ কৰিব নোৱাৰে, কিন্তু এনেকুৱা ভগৱানক যশোদাই নিজৰ ভক্তিৰ বলত পুত্ৰ হিচাপে পাইছে। আৰু সেই পুত্ৰই মানে সেই শ্ৰীকৃষ্ণই আকৌ যশোদাৰ ভয়ত পলাবলৈ ধৰিছে। আৰু ইয়াত ভগৱান আৰু ভক্তৰ কি হৈছে, এটা সম্পৰ্ক কৰি মানে সম্পৰ্ক এটা ফুটাই তুলিছে শংকৰদেৱে। পুত্ৰক খেদন্ত মহাহতী শ্ৰোণীভৰে আক্ৰমিলা গতি। আৰু শ্ৰীকৃষ্ণই যিমান আগত দৌৰি আছে, যিমান স্পীডত দৌৰি আছে, মানে যিমান দ্ৰুত গতিত দৌৰি আছে, যশোদাই এনেকৈ মানে মেখেলা এনেকৈ কচাইছে আৰু কৃষ্ণক ধৰিহে এৰিব, মানে এনেকৈ দৌৰি আছে। অৰ্থাৎ আগে আগে শ্ৰীকৃষ্ণ, পাছে পাছে আগে শ্ৰীকৃষ্ণ আৰু পাছে পাছে যশোদা এনেকৈ দৌৰি আছে। মানে কথাটো হ'ল, শ্ৰীকৃষ্ণ দৌৰি আছে, যশোদাই কৈছে হাম ভি কিছি সে কাম নেহি, আপুনি আগত গৈ আছে, তুমি আগত গৈ আছা, মই কিন্তু তোমাক ধৰিমেই। অৰ্থাৎ হাম ভি কিছি সে কাম নেহি, মই তোমাক ধৰিমেই, তোমাক মাৰিমেই, কিয়নো তুমি মোৰ এই গাখীৰ বা মাখনবিলাক নষ্ট কৰিছা, গতিকে তাৰ শাস্তি তোমাক মই বিহিমেই। গতিকে মই তোমাক ধৰিমেই, গতিকে মই তোমাক এৰি দিয়া বিধৰ নহয়। এনেকৈ মানে খং কৰি শ্ৰীকৃষ্ণক মাৰিবৰ কাৰণে তেওঁ দৌৰি আছে। আৰু সেইকাৰণে তেওঁৰ যিটো দৌৰাৰ যিটো স্পীড আছিলে, যিটো গতি আছিলে, সেই গতিটো বেছি কৰি দিছে। মানে আগত যদি 20% আছিলে, এতিয়া 100% কৰি দিছে, মানে এনেকৈ দৌৰি আছে। বেগত মেলান ভৈল খপা। আৰু শ্ৰীকৃষ্ণ হৈছিলে যশোদাই শ্ৰীকৃষ্ণক ধৰিবৰ কাৰণে যি স্পীডত দৌৰিছিলে, তাৰ কাৰণে তেওঁৰ বেগত বা সেই দ্ৰুত গতিত মানে যশোদাই যিটো মানে খপা আছে, যশোদাৰ যিটো চুলিৰ খপা, এই খপাটো কি কৰিছিলে, মেল খাই গৈছিলে, মানে ফুটৰ নিচিনা, চুৰেলৰ নিচিনা হৈ গৈছিলে, মানে এনেকুৱা। আৰু খচি পৰে মালতীৰ থোপা, অৰ্থাৎ যশোদাই কি কৰিছিল, মালতী ফুল খোপাত পৰিধান কৰি আছিলে। আৰু তেওঁ ইমান মানে দ্ৰুত গতিত দৌৰি আছিলে, তাৰ কাৰণে তেওঁৰ খোপা খুলি গৈছিলে, আৰু তাৰ ফলত তেওঁৰ মানে কি খোপাত পৰিধান কৰি থকা, মানে খোপাত পিন্ধি থকা এটা মালতী ফুল মাটিত সৰি পৰিছিলে। গোবিন্দে মাউৰ শ্ৰম দেখি ৰহিল কাণ্ডতে মুদি আখি। আৰু গোবিন্দ অৰ্থাৎ শ্ৰীকৃষ্ণই আকৌ যশোদাৰ কষ্ট দেখা পাইছে, কিয়নো ইয়াত শ্ৰীকৃষ্ণ হৈছে ভগৱান আৰু যশোদা হৈছে ভক্ত। সেইকাৰণে ভক্তৰ দুখ সহিব নোৱাৰি শ্ৰীকৃষ্ণই মানে ব্ৰেক মাৰিছে, অৰ্থাৎ মানে তাত
ৰৈ গৈছে, মানে লগালগ মানে ৰৈ গৈছে আৰু মানে আগত যোৱা নাই। কিয়নো যশোদাৰ মানে ইমান খং উঠিছে, দুখ লাগিছে, সেইকাৰণে তেওঁৰ যশোদাৰ মানে চকুলো ওলাই আহিছে। আৰু এনেকুৱা চিটুৱেশ্যন, মানে এনেকুৱা অৱস্থাটো শ্ৰীকৃষ্ণই সহিব নোৱাৰিলে, কিয়নো ইয়াত যশোদা হৈছে ভক্ত আৰু ভগৱান হৈছে শ্ৰীকৃষ্ণ। সেইকাৰণে শ্ৰীকৃষ্ণই ভক্ত যশোদাৰ দুখ সহিব নোৱাৰি তেওঁ নিজে মাৰ খাবলৈ কাৰণে তাত ৰখি গ'ল। ৰহিল কান্দন্তে মুদি আখি সভয় নয়নে চান্দ দৰে। আৰু শ্ৰীকৃষ্ণই এনেকৈ মানে নাটক কৰিছে, মানে কান্দিব ধৰিছে, এনেকৈ কান্দিব ধৰিছে, মানে যশোদাই যেন মানে কি কৰে, কৃষ্ণক ধৰিব পাৰে আৰু মানে কৃষ্ণক যেন যশোদাই শাস্তি দিব পাৰে, এনেকুৱা মানে ভাবি যশোদাক এনেকুৱা ভাবি মানে কৃষ্ণ তাত ৰৈ আছে। অৰ্থাৎ মানে যশোদাই হৈছে মা আৰু কৃষ্ণ হৈছে পুত্ৰ, গতিকে সৰু ছোৱালীৰ নিচিনা তেওঁ কি কৰিছে, এনেকৈ চকু মুজিব ধৰিছে। অৰ্থাৎ শ্ৰীকৃষ্ণই মাকক দেখা পাই মানে কান্দা মানে ভাও ধৰিছে, সেইটো মানে দেখাব বিচাৰিছে মই মাক বহুত ভয় কৰোঁ, গতিকে আজি মোক মায়ে মাৰিব, পিঠি ফালিব আজি মোক আজি, এনেকৈ মানে সেইকাৰণে মাকক মানে দেখি কিনে ভয় খোৱা নাটক কৰিছে আৰু কান্দিবলৈ ধৰিছে। সেইটো যশোদা ধৰিল আচি কৰে ভাণ্ড ভাংগি আবে যাইবি কথা। আৰু যশোদাই শ্ৰীকৃষ্ণক ধৰিছে, মানে থাপ মাৰি এনেকৈ ধৰিছে আৰু কৈছে, ঐ তই আজি মানে তুমি আজি সেই ভাণ্ড ভাঙি, অৰ্থাৎ দধি বা মাখনৰ সেই পাত্ৰ ভাঙি আজি তুমি ক'ত যাবা, মোৰ হাতৰ পৰা তুমি ৰক্ষা হ'ব নোৱাৰা, এনেকৈ কৈছে। খাইব আজি কৃষ্ণ তোৰ মাথা, মানে তোমাৰ আজি মাথা খাম মই, মানে তোমাক আজি মাৰিমেই, মোৰ হাতৰ পৰা তোমাক কোনেও মানে ৰক্ষা কৰিব নোৱাৰে। সকলো লবনো কলি নাক, মই ইমান লবনো ওলাইছিলোঁ, ইমান কষ্ট কৰি নবনো বা মাখন ওলাইছিলোঁ, তুমি সেই লবনো মাখন বান্দৰক খোৱালা, মাটিত পেলাই দিলা, গতিকে আজি মই তোমাক এৰি নিদিওঁ, মানে এনেকৈ কৃষ্ণক যশোদা কৈ আছে। শুনি প্ৰভু ভৈলাত মহাত্ৰাগ, আৰু সেই যশোদাৰ বাণী শুনি শ্ৰীকৃষ্ণই ভয় খাইছে। দেখি বাৰী এৰিলা সতী, আৰু সামান্য মানে সৰুতো শ্ৰীকৃষ্ণই ভয় খোৱা দেখা পাই যশোদাই হাতত লৈ থকা মানে বেতডাল, মানে এছাৰিডাল থৈ দিছে আৰু শ্ৰীকৃষ্ণৰ মুখলৈ চাই মানে খং কৰি আছে। সেইটো কৃষ্ণক বান্ধিবে ভৈলা মতি, আৰু সেইকাৰণে কৃষ্ণই মানে যশোদাই মানে হাতৰ পৰা এছাৰিডাল থৈ এনেকৈ ভাবিছে, আইডিয়া মানে কৃষ্ণই ভয় খাইছে, গতিকে মই কি কৰিম, কৃষ্ণক আকৌ ভয় খুৱাবৰ কাৰণে ঘৰৰ পৰা ৰছী আনি কৃষ্ণক মই উৰালত বান্ধি থ'ম, মানে এটা আচবাবত মই বান্ধি থ'ম। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। এতিয়া শ্ৰীকৃষ্ণক আমি সকলো জানো তেওঁ কি ভগৱান। ইয়াত আৰু শংকৰদেৱে কি কৈছে যে পূৰ্ণ ব্ৰহ্ম, যাৰ আদি নাই, অন্ত নাই, যাৰ কেতিয়াও মৰণ নাই, মানে এনেকুৱা এজন মানে কি অনমোল, মানে অমিত, এনেকুৱা এজন মানে কি পুৰুষে কি কৰিছিল, যশোদাৰ মানে কিছিলে ভক্তিত সন্তুষ্ট হৈ তেওঁৰ ঘৰত আহিছিলে, সেইটো কৈছে। এতিয়া কি কৈছে চাবা, পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ, মানে যিজন পূৰ্ণ ব্ৰহ্ম, অৰ্থাৎ যিজন এই জগতৰ গৰাকী, তাহাংক তনয় মানিবলৈ যশোদা বান্ধত উৰুখলে। ইয়াত মানে শংকৰদেৱে কৈছে যে যিজন গোটেই জগতৰ গৰাকী, সেইজন গৰাকীকে যশোদাই বান্ধিব বিচাৰিছে। অৰ্থাৎ কৈছে যে যিজন ভগৱান এই গোটেই জগতৰ গৰাকী, যি জগতখনৰ আত্মা হয় ভগৱান শ্ৰীকৃষ্ণ, সেই ভগৱানকে বুজি নাপায় সেই মূৰ্খ বা সেই সামান্য যশোদাই কি কৰিছে, বান্ধিব বিচাৰিছে। ইয়াত কৈছে যে যিজন ভগৱানক হাজাৰ হাজাৰ তপস্যা কৰি মানুহবিলাক ঋষিমুনিসকলে পাবলৈ বিচাৰে, সেইজন ভগৱানক আকৌ যশোদাই কি কৰিছে, নিজৰ কাষত পায়ো তেওঁৰ ভেলু বুজি নাপায়, মানে তেওঁৰ মূল্য বুজি নাপায়, তেওঁক বান্ধিবলৈ বিচাৰিছে। ইয়াত যেন মানে কৃষ্ণ আচৰিত হৈছে, মানে ছাৰপ্ৰাইজ হৈ গৈছে, সেইটো কৈছে। বান্ধত কৃষ্ণক আনি ধৰি নজৰে আঙুলত দুই জৰি। আৰু ইয়াত কৈছে যে যশোদাই ঘৰৰ পৰা
ৰছী আনিছে আৰু কৃষ্ণক বান্ধিবলৈ প্ৰয়াস কৰিছে আৰু প্ৰয়াস কৰি থাকোঁতে মানে বান্ধে তেওঁৰ কিন্তু এই 2 আঙুল ৰছী কিন্তু মানে তেওঁক বান্ধিব নোৱাৰে, বা 2 আঙুল ৰছী কম পৰি যায়, তেওঁক বান্ধিব নোৱাৰে। আৰু তেওঁ ৰছী আনে, আকৌ বান্ধে, কিন্তু সামান্য 2 আঙুল ৰছী কিন্তু তেওঁক বান্ধিবলৈ কি হয়, নাটনি হয়। অৰ্থাৎ ইয়াত কি কৈছে যে কৃষ্ণই বুজাই দিছে যে ভগৱানক কেতিয়াও কোনে বান্ধিব নোৱাৰে, সেইটো কৈছে যে ভগৱানক কোনে বান্ধিব নোৱাৰে। ইয়াতে মানে ইয়াত শেষ হৈছে। এই কবিতাটো দীঘল আছিলে, কিন্তু ইয়াত ছুটি কৰি দিছে, মানে ইয়াত অকণমান বস্তুহে ইয়াত লৈ আহিছে। মই আকৌ চমুকৈ কৈ আছোঁ এইটো বস্তুটো যে এদিনাখন যশোদাই কৃষ্ণ গীত গাই নিজে দধিমথি আছিলে। তেতিয়া তেওঁ পাটৰ কাপোৰ পৰিধান কৰি আছিলে, কাণত অলংকাৰ পৰিধান কৰি আছিলে, হাতত অলংকাৰ পৰিধান কৰি আছিলে। তেওঁ যেতিয়া কষ্ট কৰি আছিলে তেতিয়া তেওঁৰ সৰ্বশৰীৰ মানে কি আছিলে, লৰি আছিলে। তাৰ ফলত তেওঁৰ কাণত পৰিধান কৰা মানে অলংকাৰ লৰি আছিলে, হাতত পৰিধান কৰা অলংকাৰ লৰি আছিলে, তাৰ ফলত এটা শব্দ হৈছিলে। আৰু তেওঁ ইমান কষ্ট কৰি থাকোঁতে কপালখন ঘামি গৈছিলে, আৰু তেতিয়া সূৰ্যৰ ৰশ্মিৰ পৰাত তেওঁৰ কপালখন মানে কি হৈছিল, উজ্জ্বল হৈ গৈছিলে। তেওঁ কাম কৰি থাকোঁতে তেওঁৰ দুয়োটা স্তন লৰি গৈছিলে। এনেকৈ ইমান কষ্ট কৰি তেওঁ যেতিয়া দধিমথি আছিলে, সেই সময়তে আনফালৰ পৰা শ্ৰীকৃষ্ণ আহিছিলে আৰু কৈছিলে, মা মোৰ তৃষ্ণা লাগিছে, মোক খাবলৈ আপোনাৰ গাখীৰ খাবলৈ দিয়ক। তেতিয়া কৃষ্ণৰ মুখখন চাই যশোদাই হাঁহিছিলে, হাঁহি কিনে নিজৰ কোলাত কৃষ্ণক তুলি লৈছিলে আৰু গাখীৰ খাবলৈ দিছিলে। সেই সময়ত আকৌ কি হৈছিলে, এগৰাকী তিৰোতাই যশোদাক কৈছিলে যে আই যশোদা, আপুনি যে পাকঘৰত গাখীৰ গৰম হ'বলৈ দিছিলে, সেই গাখীৰ পৰিবলৈ উপক্ৰম হৈছে। তেতিয়া যশোদাই কৃষ্ণক গাখীৰ খোৱাৰ পৰা বিৰত ৰাখি তেওঁ সামান্য গাখীৰখিনি আনিবলৈ গৈছিলে। আৰু ইয়াত কৃষ্ণৰ কি হৈছিলে, খং উঠিছিলে। সেয়ে তেওঁ যশোদাৰ পৰা প্ৰতিশোধ ল'বৰ কাৰণে যশোদাই য'ত মাখন বা দধি থৈ দিছিলে সেই পাত্ৰবিলাক তেওঁ ভাঙিছিলে, আকৌ নিজে খাইছিলে, আকৌ বান্দৰকো খুৱাইছিলে, আৰু মানে যিখিনি নোৱাৰে খাব মাটিত পেলাই দিছিলে। তেতিয়া যশোদাই আহি দেখা পাইছিলে যে কৃষ্ণই কি কৰিছে, সকলো পাত্ৰ ভাঙি ঘৰটো মানে সিঁচৰতি কৰি থৈছে। আৰু ৰুমত মানে কোঠাত মানে সোমাই দেখিলে কৃষ্ণই কি কৰিছে, উৰালৰ ওপৰত উঠি নিজৰ এনেকৈ খাই আছে মাখন, আৰু খিৰিকীৰে বান্দৰক জ্বলিয়াই দি আছে। মানে এনেকুৱা এটা দৃশ্য দেখা পাই যশোদাৰ খং উঠিছিলে। আকৌ ভাবিছিলে যে কৃষ্ণই আজি মোৰ হাতৰ পৰা ৰক্ষা হ'ব নোৱাৰে, কিয়নো মই ইমান কষ্ট কৰি দধিবিলাক উলিয়াইছিলোঁ, তেওঁ কি কৰিলে, নষ্ট কৰি পেলালে। সেইকাৰণে কৃষ্ণক মাৰিবৰ কাৰণে যশোদাই কি হ'ল, দৌৰিছিলে। অৱশেষত কৃষ্ণই যশোদাৰ মানে অৱস্থা দেখা পাই ৰৈ গৈছিলে, আৰু কৃষ্ণক মানে যশোদাই কি কৰিছিল, ধৰিছিলে আৰু উৰালত বান্ধিবলৈ ধৰিছিলে। কিন্তু উৰালত বান্ধিবলৈ প্ৰয়াস কৰি থাকোঁতেই গ'ল মানে, কিন্তু বান্ধিব নোৱাৰিলে। কবিতাটোৰ এইখিনি আছিলে। যিমান পাৰোঁ সিমান বুজাবলৈ চেষ্টা কৰিছোঁ, কিয়নো এইটোৱে প্ৰথম ভিডিঅ'। কিবা যদি বুজাত ভুল হৈছে তোমালোকে কমেণ্ট কৰিবা।